গুড মৰ্ণিং ফ্ৰম বমদিলা আৰু আজি আমাৰ ৰাইডৰ অন্তিম দিন আহি আজি আমাৰ শেষ দিনত উপনীত হ'লোঁ 30 তাৰিখে আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ টাৱাঙলৈ বুলি দিৰাং বমদিলা পৰা আৰম্ভ কৰি গোটেইখিনি জেগা ঘূৰিলোঁ আমি বুমলা পাছ মাধুৰীলৈ গোটেইখিনি ঘূৰিলোঁ চ' আজি আমাৰ শেষ দিন আজি ইয়াৰ পৰাই চবে নিজৰ ঘৰা ঘৰিকৈ যামগৈ মই আৰু প্লাৱন যাম গুৱাহাটীলৈ বুলি বিকাশ আৰু মানা যাব যোৰহাটলৈ বুলি চবে উঠি মেলি ধুনীয়াকৈ গা চা ধুই ইয়াৰ পৰা ওলাই দিম ৰাস্তাতে কি খাবলৈ পাওঁ ব্ৰেকফাষ্ট আমি ৰাস্তাতে খাই ল'ম তাৰপিছত আৰু নিজৰ ঘৰা ঘৰি লিভিং এৰিয়া হয় ইয়াতে চিমনি লগাই থৈছে গৰম কৰি আপুনি জুই চেক ল'ব পাৰে ইয়াতে বহি হোমষ্টেটো থাকিবলৈ ভাল ফেচিলিটিজ আছে কিন্তু আমাৰ কাৰণে এটা কি প্ৰব্লেম হৈছে এওঁলোকৰ খোৱা টাইমিংটো বহুত সোনকালে 9টা 8:30 বজাত তেওঁলোকে খাবলৈ দিয়ে দিয়া আৰু আপোনালোকে যদি কয় বোলে মই দেৰিকৈ খাম তেনেকুৱা কোনো অপশ্যন নাই তাৰমানে তেওঁলোকে দি থ'ব নোৱাৰে 9টা 8:30 9টা বজাত তেওঁলোকে খাবলৈ দিবই নহ'লে আপোনালোকে খাবলৈ নাপায় বাহিৰত খাই আহিব লাগিব চ' সেইটো অকণমান আমাৰ কাৰণে প্ৰব্লেম হৈ গ'ল আমি খাব নিবিচাৰিব পাৰোঁ 9টা বজাত দেৰিকৈও খাব বিচাৰিব কাৰণ ইমান সোনকালে খোৱা অভ্যাস আমাৰ নাই চ' সেইটোত অকণমান আমাৰ দিগদাৰ হৈ গৈছিলে 9টা বজাতে খাই সোমাই থাকিবলৈ কিন্তু বাকী থাকিবলৈ ঠিকেই আছে হৈ গ'ল ইয়াত বিল চিল পে'মেণ্ট কৰি আমি ওলাই দিওঁ এতিয়া অকণমান চেঞ্জ এটা হৈছে আমি গুৱাহাটী এইফালে নগাঁও হৈ নাযাওঁ এতিয়া ওদালগুৰি হৈ যাম হোটেলৰ মালিকে ক'লে এইফালে এটা মনেষ্ট্ৰী আছে ৰূপাত চ' সেইটো বোলে বাকী যিবিলাক মনেষ্ট্ৰী আছে সেইবিলাকতকৈ অলপ বেলেগ তাৰ আৰ্টিষ্টজন যিজন ভূটানৰ পৰা আহি তাৰমানে বনাইছিলে আজি আমি ৰূপা হৈ গৈ মনেষ্ট্ৰী চাই গৈ দিৱালীত ঘৰত সোমামগৈ ৰাতি বাই বাই থেংক ইউ বাই বাই যাত্ৰা শুভ হওক বুমদিলা মেইন হেৰিটো মাৰ্কেটটো চিধা যদি যাওঁগৈ আমি তেজপুৰ পৰা 162 ৰাইট চাইডে গ'লে মাৰ্কেট আমি কালি ইয়াতে ঘূৰিলোঁ সৰু মাৰ্কেট বেছি ডাঙৰ নহয় খুব সোনকালে বন্ধ হৈ যায় 6টামান বজাততো চব বন্ধ হয় তাৰমানে বুমদিলা মাৰ্কেটখন টাৱাং মাৰ্কেটখনতকৈ অলপ ভাল তাৰমানে অলপ মানুহ চানুহ বেছি ইয়াত দোকানো বেছি ত' ব'লক তেনেহ'লে যিমানে এফালে আহি আছোঁ আমাৰ গৰমটো বাঢ়ি গৈ আছে কালি আহোঁতে মই তলত থাৰ্মছ পেণ্ট এটা পিন্ধিছোঁ তাৰ ওপৰত পেণ্ট তাৰপিছত টি চাৰ্টৰ ওপৰতো এটা ইনাৰ পিন্ধিছোঁ তাৰপিছত টি চাৰ্টৰ ওপৰত ইনাৰৰ ওপৰত জেকেট হেণ্ড গ্ল'ভছ দুযোৰ আমি আহোঁতে এইফালেদি বাইপাছ হৈ গৈছিলোঁ এতিয়া যাব লাগিব ৰাইট ইয়াত নহ'ব বোলে খানা আগত যাম অলপ আগত গৈ টেঙা টাউনখন পাম য'ত আমি আহোঁতে পেট্ৰল ভৰাইছিলোঁ তাতে যদি কিবা খাবলৈ পাওঁ খাই ল'ম আৰু বন্ধ কৰি থৈছে অলপ চিধা যাব লাগিব সেইফালে নহয় তাৰমানে ধূলি টেঙা পাই গ'লোহি আৰু এইটো আৰ্মি বহুত কেম্প আছে ইয়াত আৰু বহুত কিবা কিবি আছে আৰু আৰ্মি এৰিয়া থাকিলে বস্তুবিলাক ভালকৈ মেইনটেইন হৈ থাকে আমাৰ নাৰেংগীতে মই দেখিছোঁ নাৰেংগী কেম্পটোত সোমাই যোৱাৰ লগে লগে পৰিৱেশটো মানে বেলেগ ধৰণৰ হৈ যায় চ' আৰ্মি কেম্পবিলাকে সেই বস্তুটো মানে মেইনটেইন কৰি ৰাখিব লাগে জানে কেনেকৈ কৰিব লাগে ট্ৰিপ এটাৰ মষ্ট এচেঞ্চিয়েল পাৰ্ট হয় ট্ৰিপটোৰ কষ্টিং কিমান পৰিব কিমান আমি খৰচ কৰিম কিমানটোলৈকে খৰচ কৰিম সেইখিনি কথা আগতেই যদি ডিচাইড হৈ লয় তেতিয়া ট্ৰিপটোত ইমান প্ৰব্লেম নহয় আমি প্ৰথমতে এষ্টিমেট এটা ধৰি 4000কৈ পুল কৰি লৈছিলোঁ পাৰ হেড খোৱা আৰু থকাৰ কাৰণে আৰু 2000 रुपीस আমি এক্সট্ৰা লৈ লৈছিলোঁ যদি আমাৰ অকণমান এক্সট্ৰা
এক্সপেঞ্চেছ কিবা আহি যায় এমাৰ্জেঞ্চি তাৰ কাৰণে। তাৰ বাহিৰে তেলৰ এক্সপেঞ্চেছটো আমাৰ এক্সট্ৰা আছিলে, যাৰ যিমান দৰকাৰ হয় সি সেই হিচাপমতে ভৰাই ল'ব নিজৰ বাইকৰ মাইলেজ হিচাপমতে। JCB কি খুদাই ইয়াত ফচি আছোঁ আমি। বহুত মানুহ ফচি আছে আমাৰ লগত। খুলিছে ৰাস্তা, যাওঁ তেনেহ'লে। 10-15 মিনিটমান ফচিলোঁ আমি ইয়াত। ট্ৰেফিকটো প্ৰায় সিহঁতি এনেকৈ ৰখাই দিয়ে ৰোড কনষ্ট্ৰাকশ্যন চলি থকাৰ কাৰণে। ছুটি হ'ব ক'লে वेस्ट कमिंग। दीदी एप्पल कैसे है ये पैकेट? ये 200 कितना है वेट? हाँ 1 किलो 200 एप्पल 1 किलो 200 को एप्पल আমাৰ হেৰিত জালুক বাই ৰাখি টকা দি দিয়ে এইখিনি ইয়াৰ পৰাই লৈ যায় যাত তাত তাৰমানে। নাম নাজানো, ৱেষ্ট কামেং ডিষ্ট্ৰিক্টত পৰে আৰু হোটেলখনৰ নাম আছিল দন্তা হোটেল। গৰম গৰম ৰুটি বনাই আছে, গৰম গৰম ৰুটি খাই তো ইয়াৰ পৰা ওলাই যাম। ৰুটিৰ লগত পাপৰ। জনতা হোটেল খাবলৈ বহুত ভাল, হাইলি ৰিকমেণ্ডেড। वेस्ट कामेंग नाग मंदिर, ये जगह का नाम क्या है दीदी? नाग मंदिर बोलते हैं इसको। क्या আমি ইয়াৰ পৰা গৈ নেক্সট ল'ম ৰূপা। এইটো প্লাৱন গৈ আছে, ভয়ংকৰ এক্সিডেণ্ট। তেজপুৰ ইয়াৰ পৰা 123 কিলোমিটাৰ। ফাইনেল আমাৰ গোটেই ট্ৰিপটোত থকা আৰু খোৱাৰ খৰচ হৈছিলে পাৰ হেড 5,540 ৰুপিজ। এই 5,500 ৰুপিজত আমাৰ বুমলা যোৱা গাড়ী ভাড়া চাড়া চব ইনক্লুডেড হৈ আছে। আৰু বাইকে টোটেল তেল খালে 3,000 ৰুপিজ, কাৰণ যাওঁতে মই ভৰাইছিলোঁ 1200 টকা, তাৰপিছত আমি ভৰালোঁ 1000 টকা, তাৰপিছত আকৌ অহা এদিন আগত মই ভৰালোঁ 800 টকা, যিটো মই গুৱাহাটীলৈকে পাই যামগৈ। ফুলকবি লৈ গৈ আছে, আমাৰ অসমলৈকে লৈ গৈ আছে। ফুলকবি বন্ধাকবি এইবিলাকৰ খেতি খুব কৰে ইয়াত। এইটো টাৰ্ণালটো চিধা যাবগৈ আৰু। তেজপুৰ 100 অলপ 41। কিমান ওপৰৰ পৰা আহিছে চাওকচোন। এইটো ইয়াৰ পৰা বৈ বেছি ডাঙৰ নহয়, কিন্তু বহুত ওপৰৰ পৰা পানীটো বৈছে। এইটো ৱাটাৰফলত যোৱা টাইমত আমি ৰৈছিলোঁ, চ' এতিয়া নৰওঁ আৰু যাবলৈ আছে বহুত দূৰ। এইটো পাৰিলোঁ, এইটো ঘূৰি এনেকৈ কৰি আহিলোঁ। এতিয়া অলপ সময় ৰৈছোঁ, কথা চথা পাতি। বেছি দূৰ নাই ৰ'বা। ইমান স্পীডত আহিলোঁ, কোনফালে ৰূপা যায় ৰাস্তাটো দেখিয়ে নাপালোঁ। মানে ক'তো লিখাও নাই এফালে ৰূপা, কোনফালে যায় ৰূপা সেইটো লিখাও নাই ক'তো। পাৰ হৈ এতিয়া আমি টিপি পালোঁহি, টিপি পাৰ হৈ ভলকপুং পামেই এতিয়া। হৈ যায় কেতিয়াবা, যেনেকৈ প্লেন কৰোঁ তেনেকৈ নহয়। ভাবি আছিলোঁ আমি ৰূপা সেই মনেষ্ট্ৰীটো সোমাম বুলি, কিন্তু লিখা নাই যেতিয়া নচিবত কেনেকৈ যাম। কিন্তু এবাৰতো যোৱা লিখা নাছিলে কাৰণে আমি যাব নোৱাৰিলোঁ। আকৌ যদি কেতিয়াবা আহোঁ তেতিয়া ভালকৈ ৰূপা কোনফালে যায় খবৰ খাতি কৰি চাই যাম এবাৰ। আহি পাই গ'লোহি আমি ভালুকপুং, লাষ্ট গেট অৰুণাচলৰ। ইয়াৰ পিছত আমি সোমাই যাম অসম। এইখনে ফাইনেল গেট, চেকপোষ্ট।
বাই বাই অৰুণাচল এণ্ড থেংক ইউ অৰুণাচল। ভালুকপুং পুলিচ এৰিয়া, ৱেলকাম টু অসম। এতিয়া আমি অসমত সোমাই দিলোঁ। দিনৰ এটা দীঘল ৰাইড আছিলে আমাৰ অৰুণাচলৰ। সেই ৰাইডটোত আমি বহুত কিবা কিবি দেখিলোঁ, আপছ ডাউনছ দেখিলোঁ, ভাল ৰাস্তা বেয়া ৰাস্তা, বহুত মানুহ লগ পালোঁ, বহুত মানুহৰ লগত কথা পাতিলোঁ, বহুত কথা শিকিলোঁ, নতুন নতুন জেগা চালোঁ। সেই গোটেইখিনি স্মৃতি লৈ, গোটেইখিনি মেমৰিজ লৈ নেক্সট টাইম যোৱালৈকে বাই বাই অৰুণাচল। আৰু আশা কৰোঁ এনেদৰে আমি আগলৈ গৈ কিছুমান নতুন জেগা চাবলৈ পাওঁ, সুবিধাটো পাওঁ। এতিয়া আমি নামেৰি যিখন ৰিজাৰ্ভখনৰ মাজেদি গৈ আছোঁ, আৰু এখন আহোঁতে মোৰ দেখুওৱা নহ'ল, মই কিবা ভিডিঅ'টো কৰিবলৈ জনা নাছিলোঁ কাৰণে ৰেকৰ্ড কৰিব নোৱাৰিলোঁ। স্পীডৰ ৰাস্তা বনাই আছে, আই গেছ 2 বছৰৰ ভিতৰত গোটেই ৰাস্তা একদম টাৱাঙলৈকে ধুনীয়া হৈ যাব, কোনো ধৰণৰ কষ্ট নহ'ব যাওঁতে। সেই জাৰ্ণিটোত ব্ৰ' মানে বৰ্ডাৰ ৰোড ৱৰ্ক থাকে দেই, অৰ্গেনাইজেশ্যন বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন এনেকুৱা টাইপ এইটোৱে হ'ব লাগে। তো ব্ৰ'য়ে বহুতখিনি হেল্প কৰিছে, কাৰণ ইমান বেয়া ৰাস্তা আৰু এনেকুৱা ধৰণৰ বেয়া বেয়া ট্ৰেইনত যে তেওঁলোকে ৰাস্তাটো বনাই দিছে। নামেৰিতে ব্ৰেক এটা ল'লোঁ, ইমান সোনকালে পাম বুলি ভবা নাছিলোঁ। আমি 9টা বজাত ওলাইছিলোঁ তাৰ পৰা, এতিয়া 1:15ত আমি নামেৰি সোমাই গ'লোগৈ ৰাস্তা ভাল হোৱাৰ কাৰণে। আৰু আমি এই কলীয়া ভোমোৰা হৈয়ে যামগৈ, যিফালেদি আহিছিলোঁ সেইফালেই যামগৈ, যিহেতুকে আমি প্লেন কৰা মতে নহ'ল, আমাৰ ৰূপা যোৱাও নহ'ল। ত' সেইকাৰণে চিধা চিধি ঘৰলৈ যাম, আৰু দিৱালীটোও পাবগৈ লাগে ঘৰত গৈ। ইয়াৰ পৰা বালিপাৰা 13 কিলোমিটাৰ, কিন্তু আমি বালিপাৰাত নৰওঁ, আমি গৈ ৰমগৈ কলিয়াবৰ তিনিআলিত এটা জেগাত ৰৈ চাহটো খাম। চাহটো খাই এওঁলোকক টাটা বাই বাই দি আমি ওলাই দিম দুইটা গুৱাহাটীলৈ বুলি। ইয়াতে আছে বোলে অন্নপূৰ্ণ ধাবা। তিনিআলিত আছোঁ, কলিয়াবৰ তিনিআলিৰ পৰাই আমি ইহঁতক বাই বাই দিছোঁ। বিকাশ বাই বাই, অনা বাই বাই, আকৌ লগ পাম, আকৌ ৰাইড কৰিম এনেকৈ। টিল দেন বাই বাই। এওঁলোকক ইয়াৰ পৰা বিদায়, এওঁলোক যাবগৈ লেফ্ট, আমি যাব লাগিব গুৱাহাটী ৰাইট। বাই 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 বাই। রাইট সাইডে সব, রাইট সাইডে এইটো। তো আৰু এটা কথা শ্বেয়াৰ কৰিব বিচাৰোঁ যে আমাৰ যি অনুষ্ঠান মাইৰ মানক, তাৰ আণ্ডাৰত আমাক 21 তাৰিখে এখন বিয়া পাৰ্টি দিবৰ কাৰণে ৰিকুৱেষ্ট এটা আহিছে। মোৰ বন্ধু এজনৰ ভাইটি হয়, সি বিয়া পাতিছে। চ' সি মানে তাৰ যিটো বিয়া পাৰ্টিটো 20 জন মানুহৰ এটা গ্ৰীণ মেৰেজ কনচেপ্টত আমি তেওঁক অফাৰ কৰিছোঁ, য'ত আমি কোনো এনেকুৱা ধৰণৰ মানে প্লাষ্টিক ৱেষ্ট জেনেৰেট নকৰি সম্পূৰ্ণ নেচাৰেলকৈ আমি গোটেই বিয়াখন পাতি দিব পাৰোঁ। এনেকুৱা এটা কনচেপ্ট আপোনালোকে কেনেকুৱা পায় জনাব। এনেও এজ এ হ'ল গ্ৰীণ মেৰেজ কনচেপ্টটো আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। মই বৰ এটা আন্ধাৰত চলাই ভাল নাপাওঁ, পিছে দিনে দিনে পোহৰে পোহৰে গৈ পেলাই ভাল লাগে। আজি পিছে অলপ আন্ধাৰ হৈ গ'ল, কিন্তু মই যিমান পাৰোঁ মানে দিনে দিনে ৰাইডটো শেষ কৰি দিব বিচাৰোঁ। জাগিৰ ৰোডৰ পৰা 40-45 মিনিটমান লাগিব আৰু। ব্ৰেক এটা লৈ লওঁ। কোৱা দিৱালী এক্সপিৰিয়েঞ্চ কোৱা। দিৱালী ৰাম আৰু লক্ষ্মণ অযোধ্যা ঘূৰি আহিছে।
চহৰে বম ফুটাইছে অদাৰৱাইজ দিৱালী হয় আৰু যোৱা 2 বছৰৰ পৰা আমি অলমষ্ট অন্ধকাৰতে আছিলোঁ আমি দুটা বুলি নহয় আমাৰ গোটেই পৃথিৱীখন চ' জাষ্ট লেটছ হোপ যে দিৱালী আমাৰ লাইফত কিবা নিউ ৰে অফ হোপ আনক নিউ লাইফ ড্ৰিমছ আনক এক্সপেক্টেশ্যনছ আনক বাট মষ্ট ইম্পৰ্টেণ্টলি happy and safe Diwali and আমি বহুতে happy Diwali because successfully আমি ট্ৰিপটো কমপ্লিট কৰিছোঁ ভগৱানৰ পৰা একো আমাৰ কি হোৱা নাই no accidents no damages no losses normally আমাৰ ক'ৰবাত গ'লে কিবা এটা হেৰাই এবাৰ এইবোৰ হেৰা চেৰা নাই মোৰ সৰু এটা বস্তু ভাঙিছে এটা CC বাৰ বুলি কয় এডালে যি আমাৰ ক্ষতি হৈছে চ' ইটছ বিউটিফুল টু কাম বেক হোম অন দিৱালী ডে চ' হেপী দিৱালী আমি আহি জাগিৰোড পাৰ কৰি জেগাটোৰ নাম কি দাদা টপাতলি অলপ সময় ৰৈছোঁ তাতে চাহ তাহ কিবা কিবি খালোঁ সেই যে ৰাতিপুৱা খাইছিলোঁ ৰুটিকেইখন সেইটোৱে খোৱা তাৰপিছত চাহ একাপ খালোঁ আৰু এতিয়া বোলো ভাত খোৱা টাইমটো গুচি গ'ল সেইকাৰণে খাবলৈ মন নগ'ল সেইকাৰণে টপাতলিতে ৰৈ চাহ চিঙৰা ঘুগুনি কিবা কিবি খালোঁ ৰাতি গৈ ভাতটো খাম আৰু আপুনি কোৱাৰ দৰে 2 বছৰ যিহেতুকে কৰোণাৰ কাৰণে এইবিলাক একো নহ'ল এই বছৰটো ভালকৈ হৈছে ৰাইজে ফূৰ্তি কৰিছে আৰু যাতে ভালকৈ যাওক সুখলে যাওক তাৰে কামনা কৰিলোঁ হেপী দিৱালী আৰু এইটোকে কৈ আজিৰ দিনটো এই ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ বাকীখিনি থকাখিনি মই অকলে যামগৈ মনে Try to rewind my brain, afford it to